নমস্কাৰ। আমি বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ জিলাৰ বকতা পাৰিজাত অঞ্চলৰ এজন বিশেষ ব্যক্তি, যিজন ব্যক্তি টাই ভাষা সংস্কৃতিৰ গৱেষণা কৰি আছে, যিজন ব্যক্তিয়ে টাই ভাষা সংস্কৃতি আগবঢ়াই নিবলৈ অহোপুৰুষাৰ্থ চেষ্টা কৰি আছে। তেখেত হ'ল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ টাই ভাষাৰ অধ্যাপক মাননীয় শ্ৰীযুত মেদিনী মাধৱ মোহন। আমি তেখেতক আমাৰ অঞ্চললৈ স্বাগতম জনাইছোঁ। হয়, নমস্কাৰ। প্ৰথমতে আপোনাক জনাবলৈ পাই ভাল পাইছোঁ যে আমি এটা বিশেষ অনুষ্ঠান কৰিবলৈ লৈছোঁ, যিটো এখন তথ্যচিত্ৰ নিৰ্মাণ কৰিবলৈ লৈছোঁ। এইখন তথ্যচিত্ৰত অসম বকতাৰ বহুকেইজন ব্যক্তিক আমি তুলি ধৰিবলৈ চেষ্টা কৰিছোঁ, আৰু তাৰ অন্যতম এজন হিচাপে আপোনাক এই অনুষ্ঠানত আমি পাই ধন্য মানিছোঁ। আপুনি জীৱন যিখিনি সময় পাৰ কৰিলে তাৰ বিষয়ে কিছু কথা পাতিম। প্ৰথমতে আমি আপোনাৰ জন্ম আৰু আপোনাৰ পৰিচয় সম্পৰ্কত, বংশ পৰিচয় সম্পৰ্কত কিছু কথা জানিবলৈ বিচাৰিম। হয়, মোৰ জন্ম হৈছিল 1972 চনৰ 31 মাৰ্চ তাৰিখে, আৰু মোৰ পৰিয়ালটো হৈছে, মই আহোমৰ পুৰোহিত শ্ৰেণীৰ মহন বংশৰ দিহিঙীয়া মহন পৰিয়াল জন্মগ্ৰহণ কৰিছিলোঁ। মোৰ দেউতাৰ নাম আছিল স্বৰ্গীয় খগেশ্বৰ মোহন আৰু মা বিদ্যাৱতী মোহন। আপুনি এই আনুষ্ঠানিক শিক্ষা ক'ত গ্ৰহণ কৰিছিল? হয়, মোৰ স্কুলীয়া শিক্ষা মই পাৰিজাত প্ৰাথমিক বিদ্যালয়তে আৰম্ভ কৰিছিলোঁ, আৰু পাৰিজাত উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা মই মেট্ৰিক পৰীক্ষা পাছ কৰিছিলোঁ। তাৰ পৰা গৈ মই শিৱসাগৰ কলেজ, জয়সাগৰত মই কলেজীয়া শিক্ষা গ্ৰহণ কৰোঁ, আৰু মোৰ উচ্চ শিক্ষা ডিব্ৰুগড় বিশ্ববিদ্যালয়ত গ্ৰহণ কৰোঁ। আপুনি টাই ভাষা সংস্কৃতি যি গৱেষণা, এই গৱেষণাৰ দিশটোলৈ কেনেদৰে আগবাঢ়ি গ'ল? এইটো হঠাতে আহিলে ক'ব লাগিব। মই এসময়ত এখন দোকান দি আছিলোঁ। তেতিয়া মানে এইটো হাৰ্ডৱেৰ আৰু আমাৰ এইটো ফাৰ্টিলাইজাৰ, পেষ্টিচাইড এনেকুৱা দোকান আছিল মোৰ। তেতিয়া মোৰ এই যে দুপৰীয়া সময়তো বহুত মানে কাষ্টমাৰ তেনেকৈ নাহে। সেই সময়তে মই টাই ভাষাটো অলপ চৰ্চা কৰিবলৈ ল'লোঁ। বিশেষকৈ এই ক্ষেত্ৰত মোক অলপ সহায় কৰিলে আমাৰ গাঁৱৰ এজন ছোৱালী আছিলে, কলেজত পঢ়িছিল মাতো বুলি, এতিয়া এই গাঁৱে বোৱাৰী। তাইক মই এতিয়া মিচিং ভাষাটো পাৰিছোঁ, তাইক লগত মিচিং ছোৱালী আছিল। মই প্ৰায় তাইক ছোৱালীবোৰক মিচিং ভাষা কৈ যাওঁ, আৰু তাই যেতিয়া ঘূৰি আহে মোক মাতি যে আপোনাক এনেকৈ কৈছে, মই কিছুমান কৈ যাওঁ কথা, তেওঁলোকে উত্তৰ দিয়ে, আকৌ মই উত্তৰ দি যাওঁ। এতিয়া মাতোৱে মোক ক'লে, আপুনি ইমান ধুনীয়াকৈ মিচিং ভাষাটো পাৰে, আপুনি আহোম ভাষাটো পাৰিব, আপুনি চেষ্টা কৰিবচোন। হয়, চেষ্টা কৰি চাব পাৰিম। তাৰ পৰা মই দুখনমান কিতাপ আনি ঘৰ তাতে দোকানতে চৰ্চা কৰিলোঁ, আৰু মোক এটা সহায় কৰিলে আমাৰ মৰম পুলিচৰ মন্দিৰ ডাঙৰীয়া। তেখেতৰ ওচৰত মই আহি ঘূৰিয়ে সোমাওঁ সন্ধিয়ালৈ, যে এইকেইটা মই শিকিছোঁ চাওঁচোন। আৰু তেখেতে কেতিয়াবা মোক 2 এখন পুথি দি যায়, যে মই আখৰবিলাক হৈছে নাই সুধোঁ, তেখেতে হৈছে এই পুথিখনত এনেকৈ লিখি যাবচোন, আৰু তেনেকৈ পুথি মই লিখিব পঢ়িব পৰা হ'লোঁ। আৰু বিভিন্ন পূজা পাতলত মোক বিশেষকৈ দিব্য চেতিয়া, মোৰ দোকানৰ ওচৰতে তেখেতৰ ঘৰ আছিল। তেখেতে মোক কেতিয়াবা 2টা পূজালৈ লৈ যায়, মই শিকিবৰ কাৰণে যাওঁ। আৰু আছিল মোৰ হৰেন্দ্ৰনাথ ফুকন, তেখেতেও মোক বহুখিনি শিকালে, আৰু তেখেতৰ পৰা মই এই প্ৰথমৰ টাই ভাষা লিখিব, পঢ়িব, আৰু বিভিন্ন পৌৰাণিক পুথিবিলাকৰ অৰ্থ ক'ব পৰা হ'লোঁ। আৰু এই সময়তে আমাৰ বিভিন্ন ঠাইত এইবিলাক আমাৰ পুথি যেনেকৈ পাঠ কৰা হয়, পৰলামাটিত মই এই পুথিবিলাকৰ অৰ্থ ক'ব পৰা হ'লোঁ। তেতিয়া মোৰ ক্ষেত্ৰত আমাৰ বন্ধুসকলো আছিল, তুলতুল বৰুৱা, চিত্ৰ ফুকনকে আদি কৰি ফকে আদি এই বন্ধুসকলৰ লগত আমি চৰ্চা কৰিবলৈ ধৰিলোঁ। ঘৰে ঘৰে আমি পেনকাকা পাঠ বুলি এটা অনুষ্ঠান উলিয়ালোঁ। পেনকাকা আমি যেনেকৈ ভাগৱত পাঠ নিজান ঘৰে ঘৰে পুথিখন পাঠ কৰোঁ। এই কথাটোৰ পাছত গৈ এটা পেনকাকা পাঠ অনুষ্ঠান হ'ল। গাঁৱে গাঁৱে ঘৰে ঘৰে কৰাটো গৈ গাঁৱে গাঁৱে চৰ্চা কৰা হৈছিল গৈ। এইখিনিৰ পৰা বহুত শিকিলোঁ, আৰু মোৰ পিছৰ যিটো আনুষ্ঠানিক শিক্ষাৰ পাছত তাৰ পৰা পাছত এদিন মই দোকানত থাকোঁতেই
বাবুল ফুকন ডাঙৰীয়া আহি ওলালেহি পাঠকো তাই একাডেমি প্ৰিন্সিপাল। তেখেতে মোক তাৰ পৰা পৰীক্ষা দিবলৈ অনুৰোধ জনালে যে আপুনি যথেষ্ট জ্ঞান অৰ্জন কৰিছে বুলি গম পাইছোঁ, আপুনি আহি আমাৰ ইয়াতে আনুষ্ঠানিকভাৱে শিক্ষা গ্ৰহণ কৰাকৈ আমি তেনেকৈ মই পাঠকো তাই একাডেমিত নামভৰ্তি কৰি পৰীক্ষা দিলোঁ। আৰু তেনেকৈ তাত পঢ়ি থকা অৱস্থাতে এদিন আকৌ বাবুল ফুকনে ক'লে যে বলক যাওঁ আমি দুজনে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত টাই ভাষা পঢ়িম। ডিব্ৰুগড় বিশ্ববিদ্যালয় টাই ভাষাত তেতিয়া আমাৰ ধৰিত্ৰী গগৈয়ে তাত এডমিশ্যন লৈছিল। ধৰিত্ৰী গগৈয়ে আচলতে আমাক খবৰটো দিলে যে আমি তেতিয়া এডমিশ্যন ল'ব পাৰিম। বাবুল ফুকন আৰু মই গৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ধৰিত্ৰী গগৈৰ সৈতে আমি গৈ আমি টাই ভাষা শিকিলোঁ। শিকাৰ পাছৰ পৰা আহি আমি ইয়াতে শিকাৰ পাছতে মই এদিন আমাৰ গাঁৱলৈ ষ্টিফেন মৰে ডাঙৰীয়া আহিল। মহেন্দ্ৰ মোহন ফুকন বুলি মানুহে, তেখেত তেতিয়া সম্পাদক আছিল টাই ৰিচাৰ্চ ইনষ্টিটিউট মৰাণৰ। তেখেতৰ লগত আহি তেখেতৰ সপৰিবাৰে আহিছিল ষ্টিফেন মৰে, তেওঁৰ লগত মোৰ চিনাকি হ'ল। চিনাকি হোৱাৰ পাছতে তেখেতে 6 চনত মোৰ চিনাকি হৈছোঁ। 7 চনত তেখেতে আকৌ আহিলে আমাৰ গাঁৱলৈ। তেতিয়া আমি তেখেতক আমাৰ বৰেশ্বৰ বৰুৱা ঘৰত তেখেতৰ তাতে থাকিবলৈ ব্যৱস্থা কৰিলোঁ। আৰু আমাৰ যিসকলৰ ওচৰত প্ৰতিভাজী আছিল কিছু মানুহ তেখেতে চিনি পাইছিল, আমি জোনাৰাম ফুকনৰ লগত পৰিচয় কৰাই দিলোঁ। আৰু পাঠকো দুজনমান আছিল, সেইখিনিৰ লগত চিনাকি কৰি দিলোঁ। এনেকৈ তেখেতৰ লগত মোৰ এটা ভাল সম্পৰ্ক। মোৰ ঘৰত এখন পুথি আছিল, পুথিখন মোৰ নাছিল, এইখন আছিল পুথিৰাম বৰুৱা বুলি এঘৰ মানুহৰ। সেই পুথিখন মানুহৰ কালিকালকা পুথি বুলিয়ে কৈছিল, য'ত থাকে মানে অমংগল হয়। সেইখন মানে তিলেশ্বৰ মোহনে মোক চাবলৈ দিলে। সেইখন মোৰ ওচৰত বহু কেইবা বস্তু থাকিল, তাৰ এটা মই অনুবাদ কৰিলোঁ। আৰু মোৰ অনুবাদটো যেতিয়া মই তেওঁক দেখালোঁ ষ্টিফেন মৰে ডাঙৰীয়াক, তেখেতে ক'লে যে এইখন আৰু ভালকৈ আমি এইখন অনুবাদ কৰোঁ, যে মোৰ লগত মানে তেখেতৰ লগত চাইচুৱেন খামডেং য়ত্তা বুলি এজন ডাঙৰ টাই পণ্ডিত আছে, তেখেতৰ সহযোগত এখন অনুবাদ কৰা আছে। এই দিশটো লৈ আপুনি আগবাঢ়িব। আমি গম পাইছোঁ ইতিমধ্যে আপুনি টাই ভাষা সংস্কৃতিৰ গৱেষণাৰ কাৰণে ইতিমধ্যে বহুকেইখন বাহিৰৰ দেশলৈও গৈছে। এই বিষয়ে আপুনি কি ক'ব? হয়, মই 2014 চনত ম্যানমাৰৰ টুঞ্জি চহৰত অনুষ্ঠিত টাই মানে নতুন বছৰ, টাই নতুন বৰ্ষৰ উদযাপনৰ লগতে অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰলৈ আমাক আমন্ত্ৰিত কৰিছিলে। তেতিয়া আমি অসমৰ পৰা 7জন প্ৰতিনিধি আমি গৈছিলোঁ। তাতে গৈ প্ৰথম ছেমিনাৰখনৰ প্ৰথম পেপাৰখনেই আছিলে মোৰ। আৰু আটাইতকৈ আমাৰ টাই ভাষাৰ ডাঙৰ পণ্ডিত চাই অংটুন বুলি, চাই অংটুন, তেওঁ এজন বুৰঞ্জীবিদ। চান জাতিৰ বুৰঞ্জীখন তেখেতে লিখিছে। এই ডাঙৰ পণ্ডিতজনৰ আটাইতকৈ ডাঙৰ পণ্ডিতজনে তেতিয়া মানে এইখন আমাৰ মোৰ মানে ছেশ্যনটোৰ মানে তেখেতে চেয়াৰপাৰ্চন আছিলে। যথেষ্ট ভয় লাগিছিল প্ৰথমতে। আৰু তেতিয়া অৱশ্যে মোক আমাৰ লগত যোৱা মোৰ বহুতো ওপৰত আমাৰ লগত যোৱা পঞ্চায়ত সাহিত্য সভাৰ সভাপতি দয়ানন্দ বৰগোহাঁই মোৰ কিছু উত্তৰত সহায় কৰি দিছিল। ভাল লাগিল। আমি 13 দিন আমাক তেখেতলোকে তেওঁলোকৰ খৰচত গোটেই ম্যানমাৰখনে দেখালে বুলি ক'ব লাগিব। 13টা দিন আমি তেওঁলোকৰ লগত থাকিলোঁ, বহু কথা জানিলোঁ। আৰু সকলো টাই মানুহক লগ পালোঁ তাতে। তাৰ পাছতেই 2016 চনত মই থাইলেণ্ডত এমাহ ঠাই ভাষা শিকিবৰ বাবে ব্যৱস্থা কৰি দিলে ষ্টিফেন মৰে ডাঙৰীয়াই। তেখেতে তাতে এডমিশ্যন লোৱাৰ পৰা আদি কৰি তাত থকা সকলো ব্যৱস্থা কৰি দিলে তেখেতে। আৰু মই তাতে এমাহ ধৰি পায়াব বুলি এখন ইউনিভাৰ্চিটিত টাই ভাষাৰ এটা এমহীয়া পাঠ্যক্ৰম সম্পূৰ্ণ কৰিলোঁ। আৰু তাতে মই
খুব এটা সৌভাগ্যৱান আছিলোঁ মই তাতে যেতিয়া প্ৰায় সংক্ৰান্ত বুলি কয় সংক্ৰান্তি যেনেকৈ আমাৰ তেওঁলোকৰ তাইৰ ফলৰ তেওঁলোকৰ তাইৰ ঠাই কৈছে নাই ঠাই মানে নৰ্দাৰ্ণ থাইলেণ্ডৰ মানুহবিলাক আমাৰ দৰে কি ঠাই তেওঁলোকৰ এই সংক্ৰান্ত ফেষ্টিভেলত অংশগ্ৰহণ কৰা সুবিধা পালোঁ তাৰ পাছতে এদিন মোৰ পৰা খবৰ আহিল যে ইণ্ডিয়ান এম্বেচি আৰু ভূটান চৰকাৰে লগ হৈ এখন চেমিনাৰ পাতিব বিচাৰিছে তাত ভূটানৰ লগত অসম বিশেষকৈ আহোমসকলৰ কেনেকুৱা ধৰণৰ সম্পৰ্ক আছিল তাৰ বিষয়ে জানিব বিচাৰিলে মই তেতিয়া ক'লোঁ মোক সম্পূৰ্ণ এতিয়া পঢ়িব লাগিব ইমান কম সময়তে মই গোটেইখিনি কথা ক'ব নোৱাৰোঁ মই যিখিনি পাইছোঁ বুৰঞ্জীত কিছু সম্পৰ্ক আছে সেইবিলাক হৈছে বুৰঞ্জীত পাইছোঁ যে কেতিয়াবা কেতিয়াবা সৌহাৰ্দ্যপূৰ্ণভাৱে আহোম ৰজাই ভূটানৰ ৰজাক কিছু উপহাৰ দিছিল আৰু ভূটানৰ ফালৰ পৰা ভূটানৰ ৰজাইও তেনেকৈ আহোম ৰজাক বহুতো মণি কিবা সামগ্ৰী আদি দান কৰিছিল সেইবিলাকৰ বিষয়ে পাইছোঁ আৰু বিশেষ আৰু পোৱা নাই অলপ ভালকৈ এইটো অধ্যয়ন কৰিবলৈ মোৰ অলপ সময় লাগিব তেতিয়া তেওঁলোকে ক'লে যে হ'ব বাৰু আপুনি এতিয়া আমাক এটা কাম কৰিলে হ'ব যে এই আহোমৰ কেনেধৰণৰ পুথিপাঁজি আছে তাৰ বিষয়ে এটা আমাক আমাৰ চেমিনাৰত আপোনালোকে ক'ব লাগে আৰু যদি পাৰে যদি কিবা যদি আহোমৰ লগত কিবা সম্পৰ্ক থকা বিষয়ে আপুনি পাইছে তাৰ বিষয়ে আপুনি অৱগত কৰিব আৰু এইটো আছিল যোৱা 2017 চনৰ মে' মাহৰ কথা মই তালৈ তেওঁলোকে সকলো অহা যোৱা থকা খোৱা বন্দোবস্ত কৰিছিল তাত গ'লোঁ তাত আমাৰ ইণ্ডিয়ান আৰ্মিৰ এটা ট্ৰেইনিং হেৰি থাকে ইমটাট বুলি ইণ্ডিয়ান মিলিটাৰী ট্ৰেইনিং টিম বুলি এই ইমটাটৰ যিসকল তাতে আমাক ৰাখিলে আৰু তেওঁলোকৰ লগত মই যেতিয়া গৱেষণা গ্ৰন্থখন মই গৱেষণা পত্ৰখন পাঠ কৰি তেওঁলোকে বহুত ভাল পালে আৰু মই পুথিবিলাকৰ বিষয়ে তেওঁলোকে যেতিয়া মই আমাৰ যিবিলাক আমাৰ জ্যোতিষ সম্বন্ধীয় পুথিৰ বিষয়ে ক'লোঁ তেওঁলোকে মোক জ্যোতিষ বুলি ভাবি ল'লে পিছত মোৰ এটা হাঁহি উঠা পৰিস্থিতি তেওঁলোকে মোক মানে সকলোৱে তেওঁৰ ভাগ্যলৈ চাই দিব লাগে এনেকুৱা ধৰণৰ এটা পৰিস্থিতি উদ্ভৱ হৈছিল আৰু তাৰ পাছতে আমাক লৈ গ'ল এখন ফৰেষ্টাৰসকলৰ এখন ট্ৰেইনিং ইনষ্টিটিউটলৈ তাতো ফৰেষ্টাৰবিলাককো আমাৰ আৰ্মিবিলাকে ট্ৰেইনিং দিয়ে তাতে তেওঁলোকৰ সেইদিনা আছিল এটা সামৰণি দিন আৰু তাত মোক চিনাকি কৰি দিলে সামৰণি অনুষ্ঠানত যে এজন এষ্ট্ৰলজাৰ বুলি মোৰ কি অৱস্থা তাৰ পাছত মানে সকলো মানে বিশেষকৈ মহিলাসকল আগবাঢ়িছে মোৰ হাতখন চাই দিয়ক কিবা এনেকুৱা ধৰণৰ তাৰ পাছতো আহি কেইজনমান যেতিয়া মোৰ এটা ইমটাটৰ আমাৰ এটা গেষ্ট হাউচত থাকিব দিছিল গেষ্ট হাউচতো কেইজনমান বহি আছে তেওঁলোকৰ ভাগ্যলৈ চাই দিব লাগে মইতো এষ্ট্ৰলজাৰ নহয় মই বিষয়ে পঢ়াওঁ বা পঢ়োঁ এনেকৈ ক'লোঁ নাই তথাপিতো চাব লাগে এডাল চাওকচোন মই এডাল কাঠি বান্ধি এডাল হেৰি কৰি চালোঁ আৰু মই তাত যিটো লিখা আছে তেওঁলোকক ক'লোঁ খুব ভাল পালে তেনেকৈ আৰু কেইবাজনেও এনেকৈ মানে ৰৈ আছে তাতে মানে এই আমাৰ আহোমৰ বিষয়ে তেওঁলোকে জানি খুব ভাল পালে তাতে মোক এজনে প্ৰশ্ন কৰিলে যে আপোনালোকৰ যি এই পুৰোহিত শ্ৰেণী আহোমৰ পুৰোহিত শ্ৰেণী আৰু ভূটানৰ পুৰোহিত শ্ৰেণীৰ মাজত যে কিবা সম্পৰ্ক আছে বুলি আপোনালোকে ভাবে নেকি মই এইটো বিষয়ে অজ্ঞ বুলি ক'লে যে আমাৰ কিবা এটা সম্পৰ্ক আছে আমি একেই হ'ম নেকি আৰু মানে আমাৰ পুৰোহিত যেনেকৈ মানে সংসাৰিক আৰু ভূটানৰ তেওঁলোকৰ যিটো তেওঁলোকে মহাজাৰী বুদ্ধ হেৰি পালন কৰে তেওঁলোকৰ যিবিলাক তাৰ ভান্তিবিলাক ভান্তি বুলি নকয় সেই ভান্তিবিলাক মানে তেওঁলোকৰ সংসাৰিক আমাৰ দৰে মানে সংসাৰিককৈ তেওঁলোকে ধৰ্ম কৰ্ম চলে কিন্তু হিনজানীসকলে তেওঁলোকে মানে সংসাৰিক নহয় সংসাৰ মায়ানো ত্যাগ কৰে তেওঁলোকে আমাৰ কৈছে যে আহোমৰ
পুৰোহিতসকলৰ লগত আমাৰ বহুত মিল আছে হয়। তেওঁলোকৰ মানে এই পুৰোহিতসকলে মানে হয়। ধৰণৰ তাৰপাছতে মই আকৌ যোৱাবাৰ এটা মোৰ ভাল সৌভাগ্য বুলিব লাগিব থাইলেণ্ডৰ চিয়াংমাই চহৰত এইবাৰ আমাৰ আন্তঃৰাষ্ট্ৰীয় থাই কনফাৰেঞ্চ হৈছিলে হয়। এই থাই কনফাৰেঞ্চলৈ আমি আমন্ত্ৰিত হৈছিলোঁ আমন্ত্ৰিত হৈ তাতো মই এই আমাৰ এই যিটো আমাৰ তাই যিটো জ্যোতিষ সম্পৰ্কে মই তাতে মোৰ গৱেষণা গ্ৰন্থ পাঠ কৰিছিলোঁ আৰু ইয়াতো মই বহু পৃথিৱীৰ বিভিন্ন ঠাইৰ গৱেষকসকলক লগ পাই তাই ভাষাৰ গৱেষকসকলক লগ পাই বহু উপকৃত হ'লোঁ আৰু প্ৰথমখন ঠাই আন্তঃৰাষ্ট্ৰীয় ঠাই যিটো ইণ্টাৰনেশ্যনেল ঠাই কনফাৰেঞ্চখন আমাৰ দিল্লীত হৈছিলে দিল্লীত সেই কনফাৰেঞ্চলৈ যোৱা সময়তে আমাৰ যিখিনি মানুহ গৈছিল আমাৰ দম্বুলিয়ান গৈ আদি কৰি যিসকল মানুহ গৈছিল সেই অনুষ্ঠানতে তেওঁলোকে যে আমাৰ আহোম ভাষাটো থাইলেণ্ড আদি গোটেই টাই ভাষাৰ লগত একেই গম পাইছিল আৰু তেওঁলোকে ঘূৰি আহোঁতেই মানে ট্ৰেইনতেই আমাৰ এক কথাত টাই ভাষাৰ টাই সাহিত্যৰ জন্ম দিছিল তাৰ পৰা সেই তেওঁলোকে ধেমাজিৰ প্ৰমোদ ভৱনত জন্ম দিছিল আৰু দ্বিতীয়খন আছিল চিয়াংমাই চহৰত আকৌ চিয়াংমাই চহৰত হোৱা এখনত অংশগ্ৰহণ কৰিবলৈ পালোঁ আৰু আমি 13 দিন তেওঁলোকে আমাক বিভিন্ন ঠাইত ফুৰালে আৰু বিভিন্ন এই 13টা দিনত বিভিন্ন গৱেষকসকলক লগ পাই আমি ধন্য হ'লোঁ এনেকৈ কিছু অভিজ্ঞতা হৈছে এইকেইটা দিনতে আমাৰ টাই আহোমসকলৰ বাবে এটা খুব সুখবৰ আহিছে যে টাই আহোমসকলৰ লিপিটোৱে ইউনিকোডত স্থান পাইছে আৰু এই ইউনিকোডত স্থান পোৱাৰ ক্ষেত্ৰত যিজন ব্যক্তিয়ে বিশেষভাৱে সহায় কৰিছে তেখেত হৈছে ষ্টিফেন মৰে আৰু তেখেতক বিশেষভাৱে সহায় কৰা এজন ব্যক্তি আপুনি আৰু এই টাই আহোম ভাষাই যে ইউনিকোডত স্থান পালে এই ক্ষেত্ৰত আপোনাৰ কেনেধৰণে ষ্টিফেন মৰেক সহায় কৰিছে হয় ষ্টিফেন মৰেৰ লগত মই আমি কৈছোঁ 6 চনৰ চিনাকি 7 চনত আৰু 8-9 চনলৈকে আমি কাম কৰিলোঁ এইটো চিংফু টাই টাংচা এটা প্ৰগ্ৰামত তাতে আমি কেইখনমান পুথি 3খন পুথি অনুবাদ কৰিলোঁ আৰু বৰম্ৰ বুলি পুথিখনৰ পৰা এখন অনলাইন ডিক্সনেৰী প্ৰস্তুত কৰা হৈছিলে তেতিয়া আকৌ মোৰ 11 চনত তেখেতে এটা মেইল কৰিলে যে তুমি মোৰ লগত এটা প্ৰজেক্ট পাইছোঁ ব্ৰিটিছ মিউজিয়ামত তুমি সহায় কৰিব পাৰিবানে যে মই তেতিয়া এই প্ৰজেক্টটোৰ পৰা মই যিখন অনলাইন ডিক্সনেৰী বনাই থকা হৈছে সেইখনৰ উন্নীত কৰিম লগতে আহোমৰ স্ক্ৰিপ্টটো যিটো ইউনিকোডত অন্তৰ্ভুক্ত কৰিবলৈ মই চেষ্টা কৰিম আৰু এই প্ৰজেক্টটোত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভীমকান্ত বৰুৱা আৰু মৰাণ টাই ইনষ্টিটিউটৰ ডক্টৰ সহায় কৰিব আৰু কোনোবা এগৰাকী আহোম ছোৱালী বা ডিব্ৰুগড় বিশ্ববিদ্যালয়ত পঢ়ি থকা কোনোবা এগৰাকী আহোম ছোৱালী প্ৰজেক্টত থাকিব আৰু মোৰ কেনেধৰণৰ কাম হ'ব কি হ'ব তেওঁলোকে মেইলত ক'লে আৰু মই তেখেতলৈ যে মই পাৰিম কথাটো জনাই দিলোঁ আৰু তেখেতে ক'লে তোমাৰ ইমান দিগদাৰ নহ'ব কাম কৰি থাকিব যিকেইদিন মই যাম সেইকেইদিন ক'লে হ'ল আজৰি সময়ত তুমি পুথিবিলাক চাবা চাই পুথিবিলাক কেনেকুৱা ধৰণৰ কি কথা লিখা আছে কিমান পেজ আছে কিমান পেজ নাই কথাবোৰ তুমি চাই থাকিবা তেনেধৰণে মই এইটো কাম কৰিলোঁ আৰু তেখেতৰ কাম কৰি খুব ভাল লাগিল আৰু তেখেতৰ কি যিটো পইচা পালে এতিয়া আমি অনলাইনত চাই ব্ৰিটিছ মিউজিয়ামৰ EAP 873 বুলি প্ৰজেক্টটো চালেই আমি গম পাম আহোম ৰেস্কিউ ডকুমেণ্টেশ্যন প্ৰজেক্টত কিমান টকা 17 লাখ টকা নে কিমান তাত মানে এইটো প্ৰজেক্টটোত আছিল কিন্তু তেখেতে অহা যোৱা কৰা ইকুইপমেণ্ট এনেকৈ কিনা আৰু আমাৰবিলাকক পইচা দিয়া আৰু আমি 2 টকা এই মানে এই
পুথি মানে গৰাকীসকলকো দিয়া হৈছে। এনেকৈ যিমানখিনি টকা খৰচ হ'ল তেখেতৰ হাতলৈ কিছু নাথাকিলে। আৰু আমি যি প্ৰজেক্টত নিজনে কাম কৰিছিলোঁ, মোৰ লগত কাম কৰিছিলে পপি গগৈ বুলি, তেওঁ গুৱাহাটী ইউনিভাৰ্চিটিৰ লিংগুইষ্টিক্সত MA কৰিছিলে, আৰু কেমেৰাত সহায় কৰিছিলে ইফতিকাৰ ৰহমান, তেওঁ লিংগুইষ্টিক্সত MA পাছ কৰিছিল। আৰু মই বাকীবিলাক চাই দিব লাগে, ভাষাটো পুথিবিলাক অৱস্থাটো কেনেকুৱা আছে, পুথিবিলাকত কিমান পেজ আছে, কি পুথি, কাহিনীটো কি, সেইখিনি কাম মই কৰি দিব লাগে। আৰু এই তেওঁলোকৰ দুজনক থাইলেণ্ডত তেখেতে পঢ়াই আছে আজিলৈকে নিজৰ খৰচতে, আৰু মোকো তেওঁলোকে পঢ়াব বিচাৰিছিল, কিন্তু মোৰ তেনেধৰণৰ অৰ্হতাও নাছিল। তাতে এখন ইউনিভাৰ্চিটিত মানে এডমিশ্যন ল'বৰ কাৰণে, তথাপিও তেখেতে মোক এটা মাহ পঢ়াই আনিলে। এইটো কিন্তু মোক দিবলগীয়া পইচাটোতকৈ মানে বাহিৰত তেওঁলোকে খৰচ কৰিলে। আৰু বিভিন্ন ধৰণৰ যেতিয়া ম্যানমাৰ যাওঁ, গোটেইকেইটা সাঁচতীয়া টকাৰেও যেতিয়া মোৰ টিকেট নহ'লগৈ, তেখেতে মোক আকৌ 12,000 টকা দি মানে টিকেট অহা যোৱাৰ ব্যৱস্থা কৰিছিল। আৰু যিকোনো সময়তে তেওঁক কৈছে যে কিবা অসুবিধা হ'লে তেওঁক ক'লে মানে সহায় কৰিব। আৰু তেখেতে আহিছে এটা কামত, ব্ৰিটিছ মিউজিয়ামে কৈছে যে তেওঁলোকক অলপ পুথি দিব লাগে। পুথি দিয়াৰ উপৰিও তেওঁ যে কিছুমান কাম কৰিলে আমাৰ কাৰণে, যেনেকৈ ইউনিকোডত আমাৰ ভাষাটোৰ স্বীকৃতি দিয়ালে ইউনিকোডত। আৰু ধৰক আমাৰ যিখন অনলাইন ডিক্সনেৰী এখন বনালে আমি তাত এটা শব্দ যদি টাইপ কৰি দিওঁ, যেনেকৈ কোন মানে কি, কোন মানে মানুহ কি তাৰ কোণৰ কি আছে ওলাই যাব। আৰু যদি আমি ইংৰাজীটো চিলেক্ট কৰি আমি তাত যদি মেন মাৰি দিওঁ ওলাই যাব, বা বয় বয় তাত কৰি দিলে তাত বয়টো কি কয়, বয়টো লুক বুলি কয়, এনেকৈ ওলাই যাব। আৰু এতিয়া তেখেতে নেক্সট কাম হৈছে যে এই অনলাইন হেৰিখনত এটা শব্দ মানে অন্তৰ্ভুক্ত কৰিব। তেতিয়া আমি যদি বইটো মাৰি দিওঁ, লোকটো কেনেধৰণে উচ্চাৰণ হ'ব এই কথাটো তাত ওলাই যাব। ইতিমধ্যে ভাষীসকলৰ এই এনেকুৱা ধৰণৰ ওলাইছে, তেওঁলোকৰ শব্দ তাত অন্তৰ্ভুক্ত কৰা হৈছে। কিন্তু আহোমসকলৰ কৰিবলৈ অলপ সময় লাগিব, আৰু এতিয়া তেখেতে ভাষাৰ ওপৰত কাম কৰিছে। এতিয়া এই সময়ত আহোমৰ ওপৰত লোৱা নাই, অন্যান্য তেওঁ আমাৰ অসমৰ কেইবাটাও ভাষাৰ ওপৰত কাম কৰি আছে। এতিয়া টাংচা ভাষাৰ ওপৰত কৰিছে, আৰু এটা ভাষা নামটো মই পাহৰিছোঁ, মানে কেইবাটাও তিব্বতীমান ভাষাৰ ওপৰত তেওঁ কাম কৰি আছে। আৰু কি কয়, আমাৰ ভাকে কৰিছে, চিংপো কৰিছে, বহু মানুহক তেওঁ এতিয়াতে তেওঁৰ লগত কাম কৰি আছে। মই থাইলেণ্ডত যেতিয়া বহু মানুহ পঢ়াইছে, কাচিন অঞ্চলৰ এটা নগা ল'ৰা, টাংচা নগা খাম বুলি তাক পঢ়াই আছে। সেইফালে দেখিলোঁ মানে এই কম্বোডিয়া এজন মানে ষ্টুডেণ্টকো তেওঁ পঢ়াই আছে। তেওঁ আকৌ গুৱাহাটী ইউনিভাৰ্চিটি দীপ গোস্বামী বুলি এজনকো তেওঁ পঢ়াই আছে। তেওঁ বহু এনেকুৱা ধৰণৰ এই ভাষাৰ ক্ষেত্ৰত যিসকলে কাম কৰিছে সেইসকলক তেখেতে যেনেধৰণে পাৰে সহায় কৰি আছে। মানে আৰু তেখেতে কৈছে যে আৰু আহোম ভাষাটো এটা তেখেতৰ বিশেষ এটা আহি আছে। আহোম ভাষাৰ যিটো অৱস্থা, তেওঁলোকৰ নিজৰ ভাষাটো তেনেকুৱা অৱস্থা হ'ল। তেওঁলোকৰ নিজৰ ভাষাটো কৰ্নিছ বুলি এটা ভাষা আছিল। আহোমসকলে যেনেকৈ নিজৰ ভাষাটো হেৰুৱাই পেলালে, তেওঁলোকৰ ষ্টিফেন নিজৰ কৰ্নিছ নামৰ ভাষাটো তেওঁলোকে হেৰুৱাই পেলাইছিল, আৰু তেওঁলোকে এতিয়া আকৌ উদ্ধাৰ কৰিছে ভাষাটো। আকৌ এনেধৰণৰ যিবিলাক প্ৰক্ৰিয়াৰ দ্বাৰা তেওঁলোকৰ ভাষাটো পুনৰুজ্জীৱিত কৰিছে, তেনেকৈ আমাৰ আহোম ভাষাটো এনেকৈ পুনৰুজ্জীৱিত কৰিবলৈ চেষ্টা কৰিছে। আৰু এই বিষয়ে আমাৰ এটা এই লেংগুৱেজ এটা আমাৰ ফেচবুক হোৱাটছএপৰ গ্ৰুপ আছে। সেই গ্ৰুপত আমি মাজে মাজে কথা পাতি থাকোঁ তেওঁৰ লগত। তেওঁ এতিয়া আমাৰ এইটো ভাষাটো যিটো এনেকুৱা তেওঁ ভালকৈ লিখিব পৰা হোৱা নাই, সেইখিনি আমি জানো মাৰ্কিন বুলি এজন মানুহে কৰিছিল টেকনিকেল কামখিনি, তেখেতে সময় দিব পৰা নাই। আৰু কেইটামান 5টা ষ্টেপ কৈছে, ষ্টেপটো আমি 5টা ষ্টেপ পাৰ হ'লে আমাৰ
আমি যেনেকৈ বাকী কম্পিউটাৰত লিখিছোঁ তেনেকৈ লিখিব পৰা যাব। আৰু তেখেতে আৰু এটা কাম কৰিছে, কেনেকৈ আমাৰ যিটো ইয়াৰ ভাষাটো সুৰটো আমি হেৰুৱাই পেলালোঁ আহোমসকলে। আমি ফাকে সুৰ আছে, ঠাই সুৰ আছে, কিন্তু আহোমসকলে কেনেকৈ সুৰ কথা কৈছিলে, সুৰটো নথকাৰ কাৰণে আমাৰ অসুবিধা হৈছে। এই সুৰটো পুনৰ উদ্ধাৰ কৰাৰ কাৰণে চেষ্টা কৰিছে। আৰু আমাৰ যিটো টাইসকলৰ যিটো মানে সৰুটো টাই বুলি কয়, মই একেবাৰে প্ৰাচীন ৰূপটো উদ্ধাৰ কৰিবৰ কাৰণে চেষ্টা কৰিছে। এতিয়া ভাবিছোঁ আমি বহুখিনি এইখিনিত আমি আমাৰ ভাষাটো উদ্ধাৰৰ কাৰণে বহুখিনি সহজ হ'ব। আৰু আমি আশাবাদী আমাৰ আগৰ মানুহবিলাকেতো ইমান সুবিধা পোৱা নাছিলে, তথাপিতো মানে তেওঁলোকে ভাষা শিকিছিলে। এতিয়া আমি বহুখিনি সুবিধা পাইছোঁ, নতুন প্ৰজন্ম পাৰিব বুলি আশা কৰিছোঁ। মুঠতে আমি এক কথাত ক'বলৈ গ'লে ষ্টিফেন মৰেদেৱৰ যি অৱদান, সেই অৱদান তাই আহোম সংস্কৃতি আগবঢ়াই নিয়াৰ ক্ষেত্ৰত, ভাষা আগবঢ়াই নিয়াৰ ক্ষেত্ৰত তেখেতৰ যি অৱদান সেইটো নিতান্তই অতি বেছি। তাই ভাষা সংস্কৃতি আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আপুনি যি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে, এজন সক্ৰিয় কৰ্মী হিচাপে বৰ্তমান সময়লৈকে আপুনি তাই ভাষা সংস্কৃতি কিমান দূৰ আগবাঢ়িছে বুলি আপুনি ভাবে? হয়, টাই ভাষা সংস্কৃতি আগতকৈ বহুত আগবাঢ়িছে। আৰু এতিয়া দেখা যায় বিভিন্ন ঠাইত আমাৰ কৰ্মশালাবোৰ হৈছে, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে কৰ্মশালা আয়োজন কৰিছে। বিশেষকৈ ধন্যবাদ জনাব লাগিব দৈপাটকাই বুলি সমাজ এখনে বিভিন্ন ঠাইত প্ৰতি বছৰে কৰ্মশালা আয়োজন কৰিছে। আৰু এই ষ্টাৰ বুলি এখন ছ'চাইটিও তেওঁলোকে প্ৰতি বছৰে বিভিন্ন স্থানত কৰ্মশালা আয়োজন কৰিছে। টাইম ছাত্ৰ সন্থায়ো বহু ঠাইত আয়োজন কৰিছে। পূৰ্বাঞ্চল সাহিত্য সভাও মাজে মাজে দুই এখন কৰ্মশালা আয়োজন কৰা দেখা যায়। এই কৰ্মশালাবিলাকত মানে বহু কথা, বহুখিনি টাই ভাষাৰ জ্ঞান আয়োজন কৰাৰ লগতে বহুতে আকৰ্ষিত হয়। আৰু এতিয়া পূৰ্বৰ পৰাই 1975 চনৰ পৰাই ডিব্ৰুগড় বিশ্ববিদ্যালয়ত টাই ভাষাৰ শিক্ষা চলি আছে। আমাৰ একাডেমিক 1925 চনৰ পৰা চলি আছে। আৰু তেনেকৈ ধেমাজি টাই একাডেমি, লখিমপুৰ টাই একাডেমি, গোলাঘাট টাই একাডেমি জোনাকী নগৰ, আৰু গুৱাহাটী পূৰ্ণকান্ত বুঢ়াগোহাঁই আন্তঃৰাষ্ট্ৰীয় টাই ভাষা গৱেষণা কেন্দ্ৰ এটা আছে, তাত টাই ভাষা পাঠ্যক্ৰম চলি আছে। আমাৰ মৰাণৰ যি আন্তঃৰাষ্ট্ৰীয় টাই গৱেষণা কেন্দ্ৰ আছে, তাতো ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত দুটা পাঠ্যক্ৰম, এবছৰীয়া আৰু 3 মহীয়া পাঠ্যক্ৰম হৈছে। এতিয়া এইবোৰৰ পৰা বহুতেই আমাৰ ভাষাটো আয়ত্ব কৰিব পাৰিছে। মই নিজেও ভাষা শিকিবৰ বাবে কেইখন পুথি যুগুত কৰি দিছোঁ। এখন হৈছে টাই ভাষা শিক্ষা পুথি বুলি, এখন মই 1000কৈ 3বাৰ প্ৰায় 3000 প্ৰকাশ কৰা হৈছিলে, যিবোৰ প্ৰায় শেষ হৈছে। আৰু এখন আমাৰ টাই সাহিত্য সভাই এখন পুথি উলিয়াইছিল, এখন মই দুলেন ফুকনৰ সহযোগত এখন প্ৰস্তুত কৰিছিলোঁ। এখন হৈছে টাই ভাষাৰ সহজ পাঠ, সেইখনো 2000কৈ 3বাৰ প্ৰকাশ কৰিলে। তেতিয়া দেখিছোঁ যে টাই ভাষা পঢ়া মানুহ আছে। এনেকৈ মই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আমাৰ ভাষা অধ্যয়ন কেন্দ্ৰৰ ফালৰ পৰা এখন মই লাৰ্ণিং টাই লেংগুৱেজ বুলি এখন এনেকুৱা ভাষা শিক্ষাৰ পুথি প্ৰস্তুত কৰি দিছোঁ হৈছে। আৰু মই এনেই কিছুমানৰ শব্দ অৰ্থ বুজিবৰ বাবে কেইখনমান কিতাপ এনেকৈ বনাইছোঁ। এখন আহোম ভাষাৰ পৰিভাষা বুলি এখন প্ৰস্তুত কৰিছিলোঁ, সেইখন ইতিমধ্যে শেষ হ'ল। আকৌ বিচাৰি আছে আকৌ শিক্ষাৰ্থীসকলে। আৰু এখন টাই শব্দ, আহোম ভাষাৰ শব্দটো টাই আহোম শব্দকোষ বুলি এখন শব্দকোষ বনাইছিলোঁ, যাতে আমি যিকেইখন আমাৰ আছে, অভিধান আমাৰ আছে, লেক্সিকন আছে, তেওঁলোকক প্ৰায়
টাই ভাষাৰ পৰা অসমীয়া বা ইংৰাজী অৰ্থটো আছে তো আমি যে চিন্তা কৰোঁ অসমীয়াত চিন্তা কৰোঁ সেইকাৰণে আমাৰ ভাবিলে অসমীয়া শব্দ ক'ব লাগে বা অভিধান লাগে আৰু অভিধান বা বস্তুটো অকলে প্ৰস্তুত কৰিব নোৱাৰি প্ৰস্তুত কৰিব গৈছে যিখন তাইৰ ডিক্সনেৰী বনালে তাত কৈছে তেওঁ অসমীয়াৰ পৰা অসমীয়াৰ পৰা তাই এনেকৈ ধৰণে কৰিছে আৰু এইটো সুবিধা হৈ থাকে কিন্তু বহুত ভাষা এৰি লৈছে মই তেখেতৰ আহি লৈছোঁ তেখেতৰ মানে বিভিন্ন টাই ভাষাৰ এটা শব্দ আছে কিন্তু মোৰখন কৰিছোঁ আহোম ভাষা আহোম অসমীয়া আহোম এনেকৈ ইংৰাজীটো আছে মানে অসমীয়া নকলেও ইংৰাজীটো হেৰি কৰিব পাৰিব কিন্তু বিশেষকৈ মই এইখন প্ৰস্তুত কৰিছোঁ অসমীয়া ভাষাত যেতিয়া আমি কথাটো চিন্তা কৰোঁ যিকোনো কথাত তাৰে আমাৰ শব্দ অৰ্থটো টকা হৈ যোৱা তেনেকৈ উদ্দেশ্যলৈ এখন বনাইছোঁ আৰু পৰিভাষা মানুহে কেতিয়াবা এখন সভাৰ সম্পাদকজনক কি ক'ব সভাপতিজনক কি ক'ব কাৰ্যবিৱৰণীখনক কি ক'ব এই ধৰণৰ বহু কথা মোক বহুজনে প্ৰশ্ন কৰে মাজে মাজে শব্দটো কি হ'ব আদৰণিটো কি হ'ব সূচীপত্ৰটো কি হ'ব এনে ধৰণৰ প্ৰশ্ন সুধি থকাৰ কাৰণে মই এনেকুৱা এখন পৰিভাষাৰ কিতাপৰ প্ৰয়োজন অনুভৱ কৰি এখন বনাইছিলোঁ খুব খৰকৈ কৰা হ'ব বহুত তাতে অন্তৰ্ভুক্ত কৰিব লগা আছে ভাবিছোঁ আকৌ পিছত এখন আমি অলপ ইয়াৰ মানে পৰিৱৰ্তন কৰা হ'ব কিন্তু এটা হেৰিখন আমাৰ এই পুথিবিলাকখন প্ৰকাশ কৰিবলৈ আমাৰ প্ৰকাশন নাই আমাৰ নিজা প্ৰকাশন নাই এইটো এটা আমাৰ ডাঙৰ সমস্যা প্ৰকাশন কোনোবা আগবাঢ়ি আহিলে আমাৰ হাতত বহুতখন আমাৰ গ্ৰন্থ প্ৰস্তুত হৈ আছে কিন্তু মই আমাৰ আটাইকেইখন শিক্ষানুষ্ঠানত মানে পাঠ্যক্ৰমৰ কোৰ্চ মেটেৰিয়েল হ'ব পৰাকৈ এখন পুথি প্ৰস্তুত কৰি সেইখন হৈছে তাই ভাষাৰ সাহিত্য মই প্ৰস্তুত কৰি দিছোঁ এইখন এতিয়া নিজেও প্ৰকাশ কৰি এইখন মই যিখন কিতাপ ওলালোঁ বিক্ৰী হয় কিন্তু সেইখন যে ইমান বিক্ৰী হ'ব বুলি ভবা নাই মই তাই ভাষাৰ সাহিত্য এখন অলপ কোৰ্চ মেটেৰিয়েল টাইপৰ সেইকাৰণে তেনেকুৱা ধৰণৰ পুথিবিলাকলৈ মানে কোনোবা প্ৰকাশন আগবাঢ়ি আহিলে মানে ওলাবলৈ হয় আৰু তেনেকৈ আৰু গোটেই আহোমৰ গোটেই কথাখিনি আহোমৰ ভাষা সংস্কৃতি পূজা পাৰ্বণ গোটেইখন এখন এটা মই গ্ৰন্থ প্ৰস্তুত কৰি আছোঁ আৰু লগতে মই এখন কিতাপ ওলাইছোঁ আগতে এখন আহোম ভাষা দৰ্শন বুলি প্ৰথম বছৰ মই প্ৰস্তুত কৰিছিলোঁ 2006 চনত এনেধৰণে কিছুমান কাম কৰি আছোঁ মোৰ এইদৰে তাই ভাষা যিটো সংস্কৃতি আগবাঢ়ি গৈছে বুলি আপুনি ক'ব খোজে হয় হয় তাই ভাষা সংস্কৃতি আগবাঢ়ি গৈছে বুলি মই ক'ব খুজিছোঁ আৰু মানে এতিয়া মানে বহুতে যি পূৰ্বাঞ্চল তাইৰ পৰা সাহিত্য বা এটা পদক্ষেপ লৈছে যে এটা তাই ভাষা বক্তৃতা প্ৰতিযোগিতা বক্তৃতা দিব পৰা হৈছে কবিতা আবৃত্তি কৰিব কবিতা লিখিব পাৰিছে আজিকালি দুই এটা প্ৰবন্ধ আদিও মানে তাই ভাষা লিখিছে মই ভাবিছোঁ আৰু অদূৰ ভৱিষ্যতে আমাৰ ভাষাটো বহুত আগবাঢ়ি যাব সামান্য ভাষালৈ নিশ্চিতভাৱে আপুনি তাই ভাষা সংস্কৃতিৰ গৱেষক হোৱাৰ উপৰিও বৰ্তমান আপুনি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভাষা অধ্যয়ন কেন্দ্ৰৰো এজন অধ্যাপক গতিকে আপোনাৰ এটা পৰিয়াল আছে পৰিয়ালৰ লগতে গোটেই ভাষা গৱেষণাৰ কামত জড়িত হৈ থাকোঁতে বা বিশ্ববিদ্যালয়ত পাঠদান আগবঢ়াওঁতে আপোনাৰ সময়বোৰ কেনেদৰে আপুনি মিলাই লয় মানে যথেষ্ট সময় আপুনি মিলাবলগীয়া হয় আচলতে টাই ভাষাৰ আমি শিক্ষকে আৰু গৱেষকো আমি নহয় আচলতে আমি টাই ভাষা কম বুলি ক'ব পাৰি আৰু আমি ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আমি টাই ভাষা পঢ়াই আছোঁ আৰু এইবাবে মই ঘৰৰ পৰা অহা যোৱা কৰোঁ থাকিবৰ কাৰণেও আমাৰ যিটো আমাৰ পাৰিতোষিকটো বৰ মানে এতিয়ালৈকে সন্তোষজনক হোৱা নাই আৰু তাৰ মোৰ
অহা যোৱা কৰোঁতে প্ৰায় 4 ঘণ্টা সময় লাগে অহা যোৱা কৰোঁতে। হয় আৰু ঘৰ পাওঁতে সন্ধিয়া হয় আৰু আকৌ পিছদিনা আকৌ যাব লাগে আৰু ঘৰৰ কাম বন থাকেই। আৰু এটা বাকী দিনকেইটা মই তাত সোমবাৰৰ পৰা শুক্ৰবাৰলৈকে আমি ইউনিভাৰ্চিটিত ক্লাছ কৰোঁ আৰু বাকী শনিবাৰ আৰু দেওবাৰ এই দুটাও আমি ক্লাছ কৰোঁ। এই দুটা আমি মৰাণ টাই গৱেষণা কেন্দ্ৰ তাতে আমাৰ দুটা পাঠ্যক্ৰম আছে, তাতো আমি পাঠদান কৰোঁ আৰু পাঠদান নকৰি তাতে কিছু পুথিবাজিৰ কাম আছে, মেনুস্ক্ৰিপ্টৰ কাম তাত হৈ থাকে। এইবিলাক কামো কৰোঁ। তাৰ লগতে ঘৰুৱা আৰু সামাজিক অন্যান্য অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতো জড়িত হ'বলৈ চেষ্টা কৰিছোঁ। নিশ্চিতভাৱে আপুনি আমাৰ শিৱসাগৰ জিলাৰ অন্যতম এটা সক্ৰিয় অনুষ্ঠান পাৰিজাত পূৰ্বজ্যোতি সংঘৰ দুবাৰকৈ সম্পাদক আৰু এবাৰ সভাপতি আছিল। তাৰোপৰি আপুনি বিভিন্ন অনুষ্ঠানৰ লগত জড়িত হৈ আছে। আপুনি এই কি অনুষ্ঠানৰ লগত জড়িত হৈ আছে? হয়, পাৰিজাত পূৰ্বজ্যোতি সংঘই মোক আচলতে সমাজলৈ উলিয়াই দিলে বুলি ক'ব লাগিব। সেইকাৰণে মই পাৰিজাত পূৰ্বজ্যোতি সংঘলৈ মই কৃতজ্ঞতা জনাওঁ। সদায় সংঘটোৰ নাম লওঁ, তাই মোক এটা চিনাকি দিলে। ইয়াৰ বাহিৰেও মই বিশেষকৈ এতিয়া পূৰ্বাঞ্চল সাহিত্যৰ লগত জড়িত। প্ৰায় 2000 চনৰ পৰা মই জড়িত পূৰ্বাঞ্চল সাহিত্যৰ লগত। আৰু যিটো আমাৰ মৰাণ তাই গৱেষণা কেন্দ্ৰ আছে, তাৰ লগতো মই শৈক্ষিক সমিতি উন্নয়ন আদি কৰি বিভিন্ন সমিতিৰ লগত জড়িত। তাৰ পাঠ সূতা একাডেমি মই পৰিচালনা সমিতিৰ লগত জড়িত হৈ আছোঁ। তেনেকৈ আমাৰ এতিয়া কস্তুৰবা গান চলা কেন্দ্ৰ তাৰ লগতো মই জড়িত। এনেধৰণৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত নিজকে জড়িত ৰাখিবলৈ চেষ্টা কৰিছোঁ। আপুনি এই দিশটোত আগবাঢ়ি যাওঁতে আপুনি বেলেগ চৰকাৰ বা তেনেধৰণৰ কোনোবা সংগঠনৰ পৰা কিবা আৰ্থিক সহযোগিতা বা বিভিন্ন ধৰণৰ সহযোগিতা পাইছেনে? এই ক্ষেত্ৰত বিশেষ মই সহায় সহযোগিতা চৰকাৰী সহযোগিতা পোৱা নাই। কিন্তু মোক এবাৰ এই টাইম ডেভেলপমেণ্ট কাউন্সিল ডেভেলপমেণ্ট কাউন্সিলৰ মোক এটা সম্বৰ্ধনা জনোৱা হৈছিল আৰু 25,000 টকা এটা পুৰস্কাৰ দিছিলে। আৰু তেনেকৈ ব্যক্তিগত প্ৰচেষ্টাতে আগবাঢ়িছে বুলি ক'ব লাগিব। বিভিন্নজনে সহায় কৰিছে ব্যক্তিগতভাৱে। মোহন ডাঙৰীয়া, আপুনি এই টাই ভাষা সংস্কৃতি গৱেষণা আৰু গৱেষণাৰ যি দিশ, এই দিশটোলৈ অহাৰ পূৰ্বে আমি জানিব পাৰিছোঁ যে আপুনি শৰীৰ চৰ্চাৰ দৰে বিষয়সমূহতো জড়িত আছিল। এই বিষয়ত আপুনি কি ক'ব? হয়, মই আগতে শৰীৰ চৰ্চাৰ লগত বিশেষকৈ জড়িত আছিলোঁ। মই 90 চনত বকতাৰ এটা শৰীৰ চৰ্চাৰ সৈতে মই নিষ্ঠাৰ প্ৰৱৰ্তন পাইছিলোঁ। আৰু কলেজত পঢ়ি থকা অৱস্থাত মই ষ্ট্ৰংমেন আৰু বডি বিল্ডিঙতো মই ৰানাৰ্ছ আপ আচলতে ৰানাৰ্ছ আপ মিষ্টাৰ শিৱসাগৰ কলেজ এনেকৈ পাইছিলোঁ। আৰু মই ডিষ্ট্ৰিক্ট আৰু আমাৰ শিৱসাগৰ জিলাকো বহুত কেইবাবাৰো মই আটাইকেইটা ইভেণ্টত প্ৰতিনিধিত্ব কৰিছোঁ। ইণ্টাৰ কলেজো খেলিছোঁ, মানে লিফটিং আৰু বডি বিল্ডিং। আৰু পিছত মই এজন সংগঠক হ'লোঁ আৰু আমাৰ ইয়াৰ পৰা বহুখিনি আমি খেলুৱৈ উলিয়ালোঁ। ৰাজ্যিক পৰ্যায়ৰ ভাৰতীয় খেলুৱৈ আমাৰ ওলালে, পুৰস্কাৰ পাইছে। আৰু কেইবাগৰাকী আমাৰ এই খেলৰ যোগেদি চাকৰিও হ'ল। আৰু মই পূৰ্বজ্যোতি সংঘৰ সম্পাদক আছিলোঁ। তাৰপিছত যেতিয়া মই পূৰ্বজ্যোতি সংঘৰ পৰা মই অব্যাহতি লোৱাৰ পাছত মই আকৌ পূৰ্বজ্যোতি সংঘৰ লগতে আমি এটা পাৰিজাত ডেভেলপমেণ্ট কমিটি বুলি এখন কমিটি গঠন কৰি ONGCৰ পৰা আমি এটা মই সভাপতি আছিলোঁ তেতিয়া এই সংস্থাটোৰ। ONGCৰ পৰা এটা আমাৰ মাল্টিজিম কাৰণে এটা আবেদন কৰিলোঁ আৰু সেই মৰ্মে ONGC আমাক এটা মাল্টিজিম ছেট প্ৰদান কৰিলে। আৰু এইটো আমাৰ কাৰণে ভাবিছোঁ মই বহু সুবিধা হৈছে। নিশ্চিত। এই দিশখিনিৰ লগত জড়িত হৈ থকাৰ উপৰিও আপুনি ৰাজনীতিটো প্ৰক্ষেপ কৰিছিল, এই বিষয়ে আপুনি কি ক'ব? হয়, মই
2007 চন হয় 8 চনত মোৰ এটা প্ৰস্তাৱ আহিলে যে তেতিয়া আছিলে আমাৰ সুশান্ত বৰগোহাঁই হয় তেখেতে ক'লে যে আপুনি যদি আমাৰ জাতীয় কংগ্ৰেছলৈ অংশগ্ৰহণ কৰে আপোনাক আমি বৰপেটা জিলা পৰিষদৰ টিকেটটো দিম আপোনাক আৰু জিলা কংগ্ৰেছৰ এটা মানে সম্পাদকৰ দায়িত্ব দিয়া হ'ব যুৱ কংগ্ৰেছৰ তেনেকৈ কথাটো মই জনা কথা কৰিবলৈ আলোচনা কৰিবলৈ নাপালোঁৱেই মানে এনেকৈ সময়টো আহি পালেহি এতিয়া আগষ্ট মাহত মই শিৱসাগৰ নাট্য মন্দিৰত শতাধিক যুৱকক লগত লৈ ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰিলোঁ আৰু তাৰ পিছদিনা মোক এখন নিযুক্তি পত্ৰ দিয়া হ'ল শিৱসাগৰ জিলা কংগ্ৰেছৰ সম্পাদক সাধাৰণ সম্পাদক হিচাপে তেখেতলোকে মোক প্ৰতিশ্ৰুতি দিয়া মতেই মই আমাৰ বৰপেটা জিলা পৰিষদৰ সদস্য এই আসনখনৰ বাবে আবেদন কৰিলোঁ আৰু আমি তেনেকৈ মই টিকেট পাবলৈ সক্ষম হ'লোঁ এই বৰপেটাৰ এই সন্মানীয় জিলা পৰিষদৰ আসনখনৰ কাৰণে আৰু সেই সময়ত যে টিকেট দিয়াৰ সময়ত যেতিয়া মানে আমি ওলাইছিল যে এইজন কোন মেদিনী আমি চিনি নাপাওঁ আমাৰ কলিতা ভুৱনেশ্বৰ কলিতা আছে আমি কৈছোঁ কোন মেদিনী মহনে দেখোঁতে ফটো চটোবিলাক সৰু দেখিছে এতিয়া তৰুণী হাতখন হেৰি কৰি মই চিনি পাওঁ ভাল ল'ৰা দি দিয়া এনেকৈ ক'লে সকলোবিলাক একদম মানে অবাক কেনেকৈ চিনি পায় মেদিনী আৰু যেতিয়া মই যিটো টিকেটটো আনিব গৈছোঁ তেতিয়াও মোক প্ৰণৱ গগৈ শিৱসাগৰত কৈছে আৰু মানে এটা টকাৰ টোপোলা দিছে আমাৰ ইলেকশ্যনৰ কাৰণে 50,000 টকা তেতিয়া কৈছোঁ বাহ তুমি দেখোন নিচেই সৰু ইমান সৰুতে তুমি জিলা পৰিষদৰ টিকেট আহি পালা এনেকৈ কৈছে আৰু খুব কম দিনতে মই ইলেকশ্যনত অৱতীৰ্ণ হ'বলগীয়া হ'ল নিৰ্বাচনত আৰু সকলো কংগ্ৰেছ কৰ্মী এতিয়া মোৰ চিনাকি নাছিল আৰু আমাৰ ঘৰখন আছিল কমিউনিষ্ট এটা পৰিয়াল দেউতা কমিউনিষ্ট পাৰ্টীৰ এজন জিলা পৰ্যায়ৰ বিষয়ববীয়া আছিলে সেই সূত্ৰে মোৰ কংগ্ৰেছ কৰ্মীসকলৰ লগত খুব চিনা পৰিচয় কম আছিল তেনে এটা নতুন পুৰণি এটা সংঘাতো আৰম্ভ হ'ল বা বিভিন্ন কাৰণত আমাৰ এই ৰাজনীতি যুঁজখনত মই জয়ী হ'ব নোৱাৰিলোঁ 500তকৈ কম ভোটত মই পৰাজিত হ'লোঁ তাৰপিছতো মই দলীয় বিভিন্ন কাম কাজত জড়িত আছিলোঁ ধৰক মই এটা ৰাহুল গান্ধী ডাঙৰীয়াই আম আদমি পাৰ্টি বুলি এটা আম আদমি এটা হেৰি আছে তাত কি কয় ব্লক কোঅৰ্ডিনেটৰ পাতিছিলে তেনেকৈ ব্লকৰ মই সম্পাদকৰ দায়িত্বত আছিলোঁ এই পিছত মই যি কি কয় ব্লক জাতীয় কংগ্ৰেছৰ ব্লক কংগ্ৰেছ কমিটিও মই সম্পাদকৰ দায়িত্ব আছিলোঁ লাহে লাহে যেতিয়া এই আহোমৰ যিখন জগতখনত সোমাই পৰিলোঁ তেতিয়া ভাবিলোঁ যে মোৰ এইখন ৰাজনীতি পথাৰখনতকৈ এই সংস্কৃতি পথাৰখনলৈ মোৰ বেছি মানে ৰাগ হ'ল আৰু লাহে লাহে মই এতিয়া সংস্কৃতি পথাৰখনলৈ গুচি অহা হ'ল আমি জানিব পাৰিছোঁ যে আপুনি আমাৰ এই বৰপেটা অঞ্চলৰ পৰা এসময়ত সমগ্ৰ অসমতে তোলপাৰ লগোৱা গদাপানী থিয়েটাৰৰ লগতো জড়িত আছিল আৰু নাট্য যিখন জগত নাট্য জগতৰ ক্ষেত্ৰতো আপুনি জড়িত হৈছিল এই বিষয়ত আপুনি কি ক'ব হয় প্ৰথমতে আমাৰ ইয়াতে যেতিয়া বৰপেটা খালৈগুৰা নাট্য গোষ্ঠী আছিল তাত যেতিয়া আখৰা হৈ থাকে মই সেই সময়তে পাৰিজাত পূৰ্বৱৰ্তী সময়ত আমাৰ ছাত্ৰ ছাত্ৰীসকলক মানে শাৰীৰিক প্ৰশিক্ষণ দিছিলোঁ শাৰীৰিক অনুশীলন এক্সাৰচাইজৰ ফ্ৰী হেণ্ড আদি এক্সাৰচাইজৰ প্ৰশিক্ষণ দিছিলোঁ তেতিয়া মোক পবিত্ৰ মোহন ফুকন সঞ্চালক আছিলে তাৰ তেখেতে মোক মাতি লৈ গ'ল যে আমাৰ মানে শিল্পীবিলাকক মানে অলপমান ফ্ৰী হেণ্ড এক্সাৰচাইজ কৰাব লাগে ফ্ৰী হেণ্ড এক্সাৰচাইজ কৰি থাকোঁতে
এটা নাটকৰ চৰিত্ৰ মই ক'বলগীয়া হ'ল আৰু এটা সূৰ্যকান্ত বুলি এটা বিপ্লৱী চৰিত্ৰ। সেই চৰিত্ৰটো ইমান ভাল লাগিলে মোৰ আৰু বাকী মানুহে ভাল পালে। তাৰ পৰা গৈ মই অভিনয় কৰিলোঁ কেইবছৰমান আমাৰ বকতা খালগৈ নাট্যগোষ্ঠী, আৰু তেতিয়া বহুত জনপ্ৰিয়তা লাভ কৰিলে। আমাৰ প্ৰথম বছৰে 5 ঠাইত শ্ব' কৰিবলগীয়া হ'ল, আৰু তেনেকৈ 3টা বছৰ তেনেকৈ বিভিন্ন ঠাইত আমাৰ নাটকৰ শ্ব' কৰি তেতিয়া মই ঢোল পৰিচালক মোৰ দায়িত্ব দিলে মানে বকতা খালগৰ পৰা আঞ্চলিক নাট্যগোষ্ঠীয়ে যি গদাপাণি থিয়েটাৰ বুলি কৈছিলে। আৰু গদাপাণি থিয়েটাৰ এসময়ত ভ্ৰাম্যমান হিচাপে ওলালে। তেতিয়া আমাৰ প্ৰযোজনৰ দায়িত্ব লৈছিলে মিলিয়ন মোহনে। আমি প্ৰযোজনৰ দিশতো সহায় কৰিছিলোঁ, আৰু তেতিয়া মই এই গদাপাণি থিয়েটাৰৰ মুখ্য সম্পাদক আছিলোঁ। আৰু এটা বৰ্ণময় জীৱন। অসমৰ বিভিন্ন ঠাই শদিয়াৰ পৰা ধুবুৰীলৈকে আমি ঘূৰিবলৈ পালোঁ থিয়েটাৰ যোগেদি, আৰু বিভিন্ন লোকৰ আমি সংস্পৰ্শ পালোঁ। আৰু এইটো এটা মোৰ স্মৰণীয় হৈ ৰ'ব। বহু মানুহ, বহু শিল্পী, বহু সমাজৰ লগত চিনাকি হ'লোঁ। এইটো পাহৰিব নোৱাৰা। এক কথাত ক'বলৈ গ'লে আপুনি শৰীৰ চৰ্চাৰ পৰা আদি কৰি একেবাৰে নাট্য জগতলৈকে মানে এক দীঘলীয়া আপুনি গোটেই আটাইখিনি দিশতে জড়িত হৈ পৰিছে। গতিকে আমি ভাবোঁ যে আপোনাৰ এই অঞ্চলটোৰ বাবে আপুনি নিশ্চিতভাৱে গৌৰৱৰ পাত্ৰ। টাই ভাষা সংস্কৃতিৰ গৱেষক হিচাপে আগন্তুক যিসকল নৱপ্ৰজন্ম, সেই নৱপ্ৰজন্মক কি ক'ব বিচাৰে? হয়, মই নৱপ্ৰজন্মক ক'ব বিচাৰোঁ যে বহুতে ভাবে যে টাই এটা মৃত ভাষা, সেইটো পঢ়ি কোনো লাভ নাই। সেইটো নহয়, টাই ভাষাৰ যোগেদি কৰিবলৈ বহুত কাম আছে। মই যেতিয়া ইণ্ডিয়ান এম্বেচিৰ পৰা মোক ফোন কৰিছিলে যে আপুনি ভূটানৰ লগত আহোমসকলৰ কিবা সম্পৰ্ক আছে নেকি আমাৰ বুৰঞ্জীত, তেতিয়া ভাবিলোঁ যে তেতিয়া মই উপলব্ধি কৰিছিলোঁ যে যিটো আমি মৃত ভাষা বুলি কোৱা ভাষাটো মানে কিমান এটা প্ৰয়োজন হৈছে। আমাৰ যেতিয়া আমাৰ অতীতটো চাবলৈ যাবলগীয়া হয়, বা অন্যান্য জাতিবিলাকৰ বিষয়ে অন্য কছাৰীসকলৰ বুৰঞ্জীয়ে হওক, আজি চুতীয়াসকলৰ বুৰঞ্জী লিখিত বুৰঞ্জী নাছিল, অন্ততঃ আহোমৰে মানে লিখিত বুৰঞ্জী আছিল। তেতিয়া বাকী জনগোষ্ঠীবিলাকো যেতিয়া আমি বুৰঞ্জী খুচৰিবলৈ যাওঁ, তেতিয়া আমি আহোমৰ বুৰঞ্জীলৈকে যাব লাগিব। সেইকাৰণে আহোমৰ বুৰঞ্জীত বাকী দাঁতিমলীয়া ৰাজ্যবিলাকৰ আৰু পোৱালী ৰজাবিলাকৰ বিষয়েও বহু কথা উল্লেখ আছে। সেইখিনি কথাটো আছে, আৰু আমি এই ভাষাৰ যোগেদি আমি বিভিন্ন এখন আমাৰ বিশ্ব আছে। যেনেকৈ মুছলমানসকলৰ তেওঁলোকৰ মুছলিম ৱৰ্ল্ড আছে, আমাৰ এখন টাই ৱৰ্ল্ড আছে। এই ৱৰ্ল্ডখনলৈ আমি যাব পাৰোঁ। আৰু আমি যদি ভালকৈ ভাষাটো অন্তৰাত্মাৰ সৈতে শিকিব পাৰোঁ, আমাকো নিশ্চয় ভাষাটো দিব। আৰু এদিন আমি ভবা নাছিলোঁ যে এই ভাষাটো শিকি মই এই 3খন এতিয়া ম্যানমাৰ, থাইলেণ্ড আৰু ভূটান দেশলৈ গৈছোঁ। মোক এবাৰ থাইলেণ্ডলৈ যাওঁতে মানে ছেমিনাৰত মই এটা কুকুৰা ঠেং এটা লৈ গৈছিলোঁ, যিটো আমাৰ এই কাইচিঙৰ যিটো ঠেংটো মানে মোক হৈছে, সেই ঠেংটো মই তাত প্ৰদৰ্শন কৰিছিলোঁ। পিছত সেই ঠেংটো এজন তাত শেষত আহি মোৰ গুৰু খামডেং ইয়ত্তাই তেখেতে তাত উপস্থিত আছিল, সপৰিবাৰে। তেওঁৰ পৰিবাৰ আৰু তেওঁ আহি মোক ক'লে, মেলিনী এই ঠেংটো এদিন ব্ৰিটিছ মিউজিয়ামলৈ যাব পাৰিলোঁ। এদিনটো এইখিনি কথা ক'বলৈ মানে বিদেশলৈ কোনোবাই তোক মাতিব, মানে এই ঠেংটোত উঠিয়ে তই বহুত ব্ৰিটেইনলৈ উৰা মাৰিব পাৰিবি। মানে এই সৰু সৰু বস্তুবিলাকতে মানে বহু যে সম্ভাৱনা লুকাই আছে। গতিকে নৱপ্ৰজন্মই আমি আগবাঢ়ি আহিব লাগে। তেওঁলোকে নিজে কিবা সময় দিয়ে, তেওঁলোককো এইটো টাই ভাষাতে কিবা এটা দিব। আপোনাৰ এই বৰ্ণময় জীৱনৰ পৰা আপুনি যিখিনি শিকিলে, আৰু যিখিনি টাই ভাষা সংস্কৃতিৰ বিষয়ে আপোনাৰ যিমানখিনি জ্ঞান আছে, সেইখিনি সঁচাকৈ প্ৰশংসনীয়। আৰু
আপোনাৰ কিবা ভৱিষ্যত পৰিকল্পনা আছেনে? মোক ষ্টিভেন মৰে কৈছিলে যে তই যদি 40 বছৰ ভালকৈ টাই ভাষা শিকিব পাৰ, মানে চিৰিয়াছলি যদি টাই ভাষা দিয়ে তই মানে এই চেচন খামডেত ইয়াত তাই পণ্ডিত হ'ব পাৰিব। মই আশা ৰাখিছোঁ এনেকুৱা এজন মই চেচন খামডে তাই নোৱাৰিলোঁ এনেকৈ অলপ আৰু শিকিব পাৰোঁ চেষ্টা কৰিছোঁ। 40 বছৰ শিকিব কৈছে তেখেতে, তাকো এৰা ধৰাকৈ নহয়, চিৰিয়াছলি শিকিব লাগিব। গতিকে আপুনি এজন ভাল টাই ভাষাৰ পণ্ডিত হোৱাৰ আপোনাৰ ভৱিষ্যত পৰিকল্পনা, লগতে আপুনি আৰু টাই আমাৰ যিসকল নৱপ্ৰজন্ম তেওঁলোকক টাই ভাষাৰ যিটো চৰ্চা সেই চৰ্চাটো অব্যাহত ৰাখিবলৈ আপুনি ইতিমধ্যে বহুকেইখন কিতাপ পুথি উলিয়াইছে, আৰু লগতে এই ক্ষেত্ৰত আপুনি আৰু কেনেধৰণে কাম কৰি যাম বুলি ভাবিছে? হয়, আৰু ভৱিষ্যত মানে সময়টো সলনি হৈছে, সময়ৰ লগত খাপ খোৱা কৰিছোঁ আমি আমাৰ পাঠ্যপুথিও প্ৰস্তুত কৰিব লাগিব, আৰু ক্ষেত্ৰত মোৰো সীমাবদ্ধতা আছে। তথাপিতো আমি আমাৰ নতুন যি শিক্ষাৰ্থীসকলক সুবিধা হোৱাকৈ কিছু কোৰ্চ মেটেৰিয়েল কিছু প্ৰস্তুত কৰাৰ ভাবি আছোঁ, পৰিকল্পনা কৰি আছোঁ। গতিকে এইখিনি পৰিকল্পনা লৈ আপুনি কাম কৰি আছে। যি কি নহওক, আজি এই আমাৰ অনুষ্ঠানটিত আপুনি ইমানখিনি আপোনাৰ বৰ্ণিল জীৱনৰ গোটেই আটাইখিনি কথা খুব সুন্দৰভাৱে ক'লে আমাক। আমি আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু আমি আশা ৰাখিছোঁ যে আগন্তুক দিনত আমাৰ অতি শ্ৰদ্ধাৰ মেদিনী মাধৱ মোহন ডাঙৰীয়াই তেখেতে বৰ্তমানৰ যি কৰ্মোদ্যমেৰে আগবাঢ়ি গৈছে সেই একে কৰ্মোদ্যমেৰে কাম কৰি যাওক। আমাৰ ভাষা, জাতি, সংস্কৃতি সকলোখিনি জীয়াই ৰখাৰ ক্ষেত্ৰত তেখেতে একেই ভূমিকাৰে কাম কৰি যাওক, আৰু তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘ জীৱন কামনা কৰি আমাৰ আজিৰ এই অনুষ্ঠান ইমানতে সামৰণি মাৰিছোঁ।